তো এতিয়া আমি পাৰ্কৰ পিনে যাই আছোঁ এই চাব পাৰিম ফাইনেলি এটা গেলান শেষ কিন্তু লাষ্ট গেলান আছে নেকি নাজানো লগাই দি আছে এনেকুৱা এতিয়া বৰষুণ দিন জিন্দগী মানে হোটেল আপনার রেড জোন এরিয়া নাকি হরন মারা মানা করছে রিজর্ট টাইপ একটু মজা লাগি আছে যাই রিজর্টে লেকিন মজা লাগি আছে জায়গাখানি আহি পেলাই তো আগত আৰু মজা লাগব ও মাই গড আল্টিমেট বহুত কষ্ট হৈছে বৰষুণ দি আছে না তাৰপৰা বাইক মাৰি আছোঁ কি হ'ল বাৰু बोर्डिंग के लिए एक्स्ट्रा होगा ना हाँ फाइनली गोवा का पास मिल गया मेरे को तो এতিয়া আমি পাৰ্কৰ পিনে যাই আছোঁ এই চাব পাৰি কি মজা এটা ফটো উঠবা লাগছিলে আকৌ ভাই মজা ফাইনেলি আমি এটা জেগাত পালোঁ ডেষ্টিনেশ্যন চাব পাৰে আপি জান ফাইনেলি আহি পালোঁ দিনেশ কি খবৰ মজা আজিতো হবাৰ পাইছোঁ বল বল তো চাব পাৰে গাইজ আমি আহি পালোঁ এইখিনি জেগা ফাইনেলি উমিয়াম লেক পাই গ'লোঁ চাব পাৰে মজা মজা বহুত কষ্টৰ ফলত আহি পাইছোঁ ৰে ভাই চাওঁ ৰাফটিঙত আহি পালোঁ জেগাখিনি য'ত ওপৰৰ পৰা দেখাই আছিলে এনেকুৱা মজা লাগিল এইখিনি জেগা আহি ৰাফটিঙৰ কাৰণে কিমান টকা লয় এইটো নাজানো উঠা যদি পাৰোঁ এবাৰ উঠিম চেষ্টা কৰিম আমি গাইজ মই ব্লগ দিম এই চাব পাৰে এইটো এটা এইটোক চা তখন দি মারছুন তো ফাইনেলি আমি টিকট লৈ ল'লোঁ এতিয়া আমি বৰ্ডিং চাব পাৰে তাতে যাওঁ প্ৰথমবাৰ জিন্দগীত বৰ্ডিং হ'ব এতিয়া আমি যাই আছোঁ ৰাফটিং কৰিব চাব পাৰে প্ৰথমবাৰ জিন্দগীত ৰাফটিং জিন্দগীত পেহলি বাৰ ৰাফটিং আজি হ'ব ফালাফালি ভিডিঅ' চাইড থাকিলোঁ চাওক এইটো চাওক ফাইনেলি বহি ল'লোঁ এইখিনি জেগাত দিনেশ অৰ্থ মজা বিকি প্ৰথমবাৰ এক্সপিৰিয়েঞ্চ হ'ব আজি বৰ্ডিং চাব পাৰে তো ছাত্ৰীবা নাজনো দে কিন্তু সাৱধান মজা প্রথমবার ভাই রাফটিং মজা লাগিছে গাইস মজা আল্টিমেট বলে বলছে আল্টিমেট সব মজা লাগিছে ভাই মজা একদম প্রথমবার রাফটিং এনেকুৱা দেখোন ফিলিংস বডি আছো মজা লাগিছে জান পিছফালে যিমানে আগত যাই আছো সিমানে আল্টিমেট লাগি আছে গাইজ ইমানে ওয়েব মারছে কিন্তু দে ভাই মজা ওয়েব দিছাইতো পুরা লিন করে দিছি বডি হ্যাঁ জান পুরা লিন পুরা কর্নারিং লো আছে
Pro driver. The feelings, man. ডিছ ব্ৰেক মাৰছা নেকি তেল চেছ তো ফাইনেলি এটা গেলান শেষ এইটো লাষ্ট গেলান আছে নেকি নাজানো লগাই দি আছে এয়া গাড়ী দৌৰব এতিয়া আগত এয়া নদীৰ মাজত ফাঁচিলোঁ হাতৰিবা নাজনো পালোৱে নেকি কিছু টানছা দে দোস্ত এইটো কিছু লগাইছা এইটো কিন্তু দে ভাই নাপাল দিলোঁ দে পালোঁ ফাইনেলি ঘৰ সেফ জাৰ্ণি সেফ তেতিয়াহ'লে আমি বৰ্ডিং কৰি আহিলোঁ ভাল লাগিল এইখিনি জেগা চাব পাৰে মজা এটা কিবা ফিলিংছ পাইছোঁ আজি কিন্তু দে আল্টিমেট চব লগা নেকি খেলা মজা কিবা এটা খাব লাগিব আগতে এতিয়া তো আমি ফাইনেলি ইয়াৰ পৰা এতিয়া ওলাই দিওঁ ভাল লাগিল বহুত এতিয়া কিবা আগতে কিবা খাব লাগিব খাইছোঁ বেয়া ভোক লাগি আছে এখন দেখানে চাই দিয়ে মোটামুটি হৈ কৰিছে কিন্তু তো আমি ফাইনেলি তাৰ পৰা ওলাই দিলোঁ এতিয়া আমাৰ যাত্ৰালৈ আৰম্ভ তো আমাৰ লগত দাদা যে আছিল এই এখেতে আছিল দাদা দাদা আহিছোঁ অঁ মানুহজন ভাল আছিলে একেলগে ৰাফটিং কৰিলোঁ বৰ্ডিং ভাল লাগিল এতিয়া যাই থাকিব কিবা খাব লাগিব আৰু আই চাগলা ৰং চাৰিদি সোমাইছে কলা মজা লাগিল ইন বাদিও মে না মিলে তো আমি ফাইনেলি তাৰ পৰা ওলাই দিলোঁ এতিয়া এইখিনি জেগা বহুতেই ভাল লাগিল আৰু এই মেঘালয়খিনি এনেও ভাল লাগে ঠাণ্ডা ঠাণ্ডা ফিল এটা পাওঁ তো ইমানে ভোক লাগিছে 3টা বাজি গ'লে তাকলৈকে আকৌ খোৱা নাই তো আগত যাই কিবা এটা খাব লাগিব দে ভাই বহুত লেতেৰা ভোক লাগছে মানে পেটত মানে নিংনি ধৰছি সেইকাৰণে কৈছোঁ আগত যাই কিবা খাব লাগিব তো বলক আগত যাই আপোনালোকক এখন হোটেলত লগ ধৰি আছোঁ বলক তেতিয়াহ'লে হোটেলত সোমাইছোঁ ভাত খাবৰ কাৰণে যোনটো ফিলিংছ লৈ খাম মজা ফিলিংছ হৈ খাব আজি মজা এনেকুৱা আইডিয়া বৰ হোটেল Oh my God. জীৱনত বাপেৰে এখন ভাবিছিলি জিন্দগী মানে হোটেল নি খায় না আজি খাম বহুত ভোক লাগছে উপায় নাই ফটোবিলাক দে না কিবা খাই ল'লোঁ গাহৰি চাওমিন তো এতিয়া এখন জেগাৰ মতো ব্লগিং নকৰোঁ গান বহুত ভাগৰ লাগিছে ৰাতিও হ'ব বৰষুণো দি আছে ইয়াৰ পৰা এতিয়া ওলাই দিওঁ মইতো আৰু মটো ব্লগিং কৰা নাছিলোঁ যিহেতু বৰষুণ দি আছিল চাওক না এতিয়াও বৰষুণ দি আছে তো কাৰণে অকণমান ৰেষ্ট ল'ম বৰষুণটো কমক আৰু লাহেকৈ ওলাই দিম আৰু মটো ব্লগিং নকৰোঁ গাইছ পুৰা বৰষুণ দি আছে চাওক তো ফাইনেলি ভালে ভালে আমাৰ ৰাইডটো পূৰা কমপ্লিট হৈ গ'ল দে গাইছ বহুত প্ৰতিশ্ৰুতি বিকিছি মানে অৱস্থা পূৰা বেয়া আহাতে মানে ভিডিঅ' বেছি বনাব নোৱাৰিলোঁ যিহেতু আগতে মানে অৱস্থা মানে পূৰা বেয়া পূৰা ভিজি ভিজি আহিছোঁ ফাইনেলি জাষ্ট ৰুম আহি পালোঁ এতিয়া আন্ধাৰে হৈ গ'ল তো ভিডিঅ'টো আপোনালোকে নতুন আছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব গাইছ আৰু নতুন নতুন ভিডিঅ' আহি আছে ঠিক আছে লাভ ইউ গাইছ